নমস্কাৰ। কি খবৰ সকলোৰে? সকলো নিশ্চয় ভালে আছে। এয়া ল'ৰা পঢ়ি আছে। হাই কৰি দিয়া, হাই হাই কৰি দিয়া, হাই। পেঞ্চিল এয়া কললাক ভয় কৰিছে যাওক আপোনালোকক। বলকচোন, আজি এটা ভিডিঅ' বনাব গৈ আছোঁ। গতিকে আপোনালোকে মই এইবিলাক সাজপাৰত দেখি গম পাইছে নহয়, গতিকে কি ভিডিঅ' বনাব গৈ আছোঁ চাওকচোন। এয়া ভণ্টিয়ে চাহ বনাই আছে। মানে আজি আচলতে ক'ব গৈ আছোঁ, আচলতে কি হয় ভিডিঅ' গম পাইছেনে? এইটোতো ভাদৰ মাহ বুলি সকলোৱে জানে, পবিত্ৰ ভাদৰ মাহ হয়। গতিকে প্ৰত্যেকে ভাদৰ মাহত আমি জানো শ্ৰীকৃষ্ণৰ জন্ম হৈছিলে, পৃথিৱীৰ ধৰালৈ নামি আহিছিল। গতিকে আমি চাহ বনাই আছোঁ যে এইকাৰণে যে আমি মন্দিৰত এখন শৰাই আগবঢ়াইছোঁ। গতিকে সেই শৰাইখন আগবঢ়াওঁতে যিখিনি মানুহ হৈ থাকে ভাবিছোঁ একাপ একাপ চাহ খুৱাম। গতিকে এয়া চাহ বনাই আছোঁ, কিন্তু চাহটো লাল চাহে গাখীৰ চাহ নাখায়। মানে মন্দিৰত গম পাই ন সকলে, কাপোৰ চাপোৰ বেয়া হয়, বগা কাপোৰ পিন্ধি যায়, কাপোৰ চাপোৰ দাগ পৰিব বুলি মানে কৰে, লাল চাহ খায়, গাখীৰ চাহ নাখায় মানে। সেইকাৰণে চাওক, লাল চাহত আদা দিম। আদা দিলে চাহটো ভাল হয়, খায়ো মানুহগিলাই ভাল পায়। মই নলবেৰীয়াহে দিয়ক, গতিকে অলপ চলপ নলবেৰীয়া ভাষা ওলাই যায় আৰু। মানে আমি খাচ লিখিত ক'ব সেনেকৈ অলপ প্ৰব্লেমো হয়, তথাপি লিখিত কওঁ বাৰু, নকওঁ নহয়। কিন্তু আমাৰ নলবেৰীয়া ভাষাটো বেছি চলেতো, সেইকাৰণে আমি নলবেৰীয়া ভাষাই মাৰোঁ আৰু। আপোনালোকে বেয়া চেয়া নাপাব আৰু। মন্দিৰত যে লগ চাব নেকি, কিমান যি লগ, বাপৰে বাপ, যি ডাঙৰ ডাঙৰ লগ কেইটামান ওলছে নহয়। বাপৰে বাপ, কি ডাঙৰ ডাঙৰ লগ। হেল্ল' কৰি দিয়া, হেল্ল' হেল্ল'। টিকলু টিকলু ইফালে চাচোন, হাই কৰি দিয়া, হাই। এইজনে মেইন, আমাৰ এইজনে মেইন। হাই কৰি দিয়া, হাই হাই। এতিয়া আমি চবে মন্দিৰত যাম, ইমানখন লগ হয়। অলপচোন মন্দিৰত যাই কি হ'ব গৈ আছে চাই থাকক আপুনি, ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক। এয়া আমি মন্দিৰ আহি পালোঁ, দেখিছেনে কিমান মানুহ। তাত আমি ভাল লাগে দিয়কচোন। মন্দিৰত এইকাৰণে যোৱা হয়, দিনৰ দিনটো আমি কাম বন কৰি উঠি হৈ গধূলি সময়ত যেতিয়া মন্দিৰত যাওঁ, নিজৰ কিবা এটা মনটো কিবা এটা ভাল লাগে। কাৰণ আমি মানুহে বহুত চিন্তাত থাকোঁ হয়নে, কিন্তু মন্দিৰত যোৱাৰ পিছত, নাম কীৰ্তন কৰাৰ পিছত চাবচোন মনটোত কিমান সান্তনা লাভ কৰিব পাৰি। মানে বহুত চিন্তাৰ পৰা দূৰত থকা যায়। মই অনুভৱ কৰোঁ আৰু এইখিনি। আপোনালোকে কি হয় এইটো নাজানো, কিন্তু মই নিজকে অনুভৱ কৰোঁ। গৈ সেৱা এটা কৰি ল'লোঁ ফাৰ্ষ্ট প্ৰথমে, সেৱা এটা কৰি লৈ এয়া দেখিছে লাষ্ট অপৰাধ দি আছে। অপৰাধ দিছে মানে নাম শেষে হ'ব। আমি যোৱাৰ লগে লগে নাম শেষ হ'ব অৱস্থা। কাৰণ যোৱাত সেইকাৰণে দেৰি হ'ল, চাহ পানী কৰি গোটেইখিনি কৰি নিব লগা হ'লতো, অলপ দূৰো আছে, সেইকাৰণে খোজকাঢ়ি গ'লোঁ, সেইকাৰণে দেৰিয়ে হ'ল আৰু। তথাপি সেৱাটো কৰিব পাৰছোঁ, সেইটোৱে বেছি ভাল লাগিছে। আপোনালোকে কোনে কোনে ভাদৰ মাহত মন্দিৰত যায় কমেণ্ট বক্সত লিখিবচোন, জনাবচোন। আৰু লগতে কৈ থৈছোঁ, মই যদি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰিব আৰু কমেণ্ট কৰিব প্লিজ। গতিকে আপোনালোকে যদি সহায় কৰে, মোৰ চেনেলটো আগবাঢ়ি যোৱাত যদি সহায় কৰে, নিশ্চয় মই সুলাভ কৰিব পাৰিম বুলি মই নিজে আশাবাদী। গতিকে চাওক, এয়া শেষ হ'ল আৰু নাম। এতিয়া লাষ্ট সেৱা এটা লৈছোঁ। এতিয়া আপোনাৰ গোটেইখিনি সামৰণি মাৰিলে, সামৰণি মাৰি এতিয়া চাহ পানী দিয়া হ'ব। কৈছিলোঁ নহয় চাহ বনাইছোঁ বুলি, এয়া চাহ পানী দিম, তাৰপিছত প্ৰসাদ বিলাব, প্ৰসাদ খাব লাগে। চাহ কিহেৰে দিছোঁ গম পাইছেনে নাই চাবচোন, থালিখন লগ কৰি মন কৰিব কিহেৰে দিছোঁ গম পাব। এইয়া দেখিছেনে নাই চাহ। এইখিনি সময়ত আৰু অলপ মেল পাক যায়, ল'ৰাই গণ্ডগোল কৰি আছে, উৎপাত কৰিব লাগে আৰু। সি বহুত উৎপাত কৰিব মন যায় তাৰ। এয়া চাহ খাই আছে। চাহ দিছোঁ আপোনাৰ বৰফি আৰু নিমকি। মানে বহুতে নিমকি নাখায়তো, বৰফিটো চবেই ভাল পায়, কিন্তু মই কিন্তু খুব বৰফি ভাল পাওঁ। আপোনালোকে ভাল পায়নে নাপায় জনাবচোন। এয়া দেখিছেনে ইমান ধুনীয়া এটা মন্দিৰত পৰিৱেশ। মানে সকলোতে ৰাখিব লাগে এই বস্তুটো,
সকলোতে মানে ঘৰত হওক কাজকৰ্মত হওক সকলোতে ৰাখিব লাগে ডাষ্টবিন। কাৰণ কিয় জানে, আমাৰ ঠাইবিলাক লেতেৰা কৰিব নালাগে। আমি সদায় স্বচ্ছ ভাৰত স্বচ্ছ অভিযান চলাই কি কাৰণত? এইকাৰণে যে ধুনীয়া হৈ চাফা হৈ থাকিব লাগে। সেইকাৰণে শেষত এয়া প্ৰসাদ বিলালে দেখিছে। এতিয়া আমি ঘৰা ঘৰি যাম আৰু সকলোবিলাক উঠাই পৰাই চব ঘৰা ঘৰি যাম আৰু এতিয়া টাটা বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। নমস্কাৰ।